ভাবে যে ট্ৰান্সপাৰেণ্টলি পৰ্টেলটো কৰি দিওঁ আমি সকলো ধৰণৰ ইয়াত ব্যৱস্থা গ্ৰহণ কৰিছোঁ আধাৰ লিংকেজ কৰিছোঁ তাৰপিছত আমি মানে ঘৰ ভেৰিফিকেশ্যন কৰিম অৰুণোদয় লগো কৰিম আৰু তেওঁলোকে ডিক্লাৰেশ্যন দিব লাগিব যে মোৰ অৰুণোদয় আঁচনি দিছোঁ কাৰণ কেতিয়াবা মই এটা কমপ্লেইন পাইছোঁ ছাপ'জ এজন মানুহ পাব লগা ব্যক্তিয়ে পোৱা নাই মানুহে মনে মনে স্কিমবিলাক লৈ থয় অৰুণোদয় আঁচনিখনত আমি এনেধৰণে কৰিছোঁ এইবাৰ আমি জুলাই আৰু আগষ্টৰ ভিতৰত গোটেইখন আমি ভেৰিফিকেশ্যন কৰিম গোটেই যিমান বেনিফিচিয়াৰী আছে চবৰ ঘৰতে টীম যাব গৈ পেলাই এই আঁচনিখন ভেৰিফিকেশ্যন কৰিব পাব লগা ব্যক্তিয়ে পাইছে নাই তেওঁলোকক ভেৰিফাই কৰিব আৰু যদি সঁচাকৈ পাব লগা নাই অযোগ্য ব্যক্তিয়ে পাইছে লগে লগে আমি সেইটো কৰ্তন কৰিম ভাবে যে ট্ৰান্সপাৰেণ্টলি পৰ্টেলটো কৰি দিওঁ আমি সকলো ধৰণৰ ইয়াত ব্যৱস্থা গ্ৰহণ কৰিছোঁ আধাৰ লিংকেজ কৰিছোঁ তাৰপিছত আমি মানে ঘৰ ভেৰিফিকেশ্যন কৰিম অৰুণোদয় লগো কৰিম আৰু তেওঁলোকে ডিক্লাৰেশ্যন দিব লাগিব যে মোৰ অৰুণোদয় আঁচনি দিছোঁ কাৰণ কেতিয়াবা মই এটা কমপ্লেইন পাইছোঁ ছাপ'জ এজন মানুহ পাব লগা ব্যক্তিয়ে পোৱা নাই মানুহে মনে মনে স্কিমবিলাক লৈ থয় অৰুণোদয় আঁচনিখনত আমি এনেধৰণে কৰিছোঁ এইবাৰ আমি জুলাই আৰু আগষ্টৰ ভিতৰত গোটেইখন আমি ভেৰিফিকেশ্যন কৰিম গোটেই যিমান বেনিফিচিয়াৰী আছে চবৰ ঘৰতে টীম যাব গৈ পেলাই এই আঁচনিখন ভেৰিফিকেশ্যন কৰিব পাব লগা ব্যক্তিয়ে পাইছে নাই তেওঁলোকক ভেৰিফাই কৰিব আৰু যদি সঁচাকৈ পাব লগা নাই অযোগ্য ব্যক্তিয়ে পাইছে লগে লগে আমি সেইটো কৰ্তন কৰিম